ভাইজান এটা কথা গম পা না আগৰ দিনৰ আমাৰ আতি আছে গাখীৰ খাইছিল বোলে হাতখন পুৰা জবৰে দেখা থাকি একেলগে আহিব লাগব গাখীৰ যদি তাত 2 আঙুলো কম হয় কাটা চাটা দৌলি দি ভাঙি দি দেখি আছে আজিকালি চলিটো দেখা হিচাপে অৰিজিনেল পানীও পোৱা নাই সেই তোমাৰ ওচৰতে বাঢ়ি আমাৰ আটাতে মাছ এই এখানে এখানে দীঘল মাছ লৈ কান্ধত লৈ চচৰি চচৰি যায় ফিজা নাখাৱে বাপু তাৰ কহনি আমাৰ আটাতে যেতিয়া 6ত পঢ়ে 20 কিলোমিটাৰ খোজকাঢ়ি গৈছিল স্কুলত তেতিয়া দিনতে আৰ্মিত চাকৰি পাইছিল মেজাৰত চাকৰি পাইছিল ৰেলত চাকৰি পাইছিল এৰিপ্লেনত ডাক্তৰ ঘৰত চাকৰি পাইছিল আবুহঁতে যাবা নিদিয়া মৰামতে এতিয়া চলি BA পাছ কৰোঁ সেই চাকৰি নাপায় পাৰিব সেই তোমাৰ ওচৰতে বাদ দিয়াই আমাৰ আবুহঁতে আটাহঁতক বহি থৈ 5 বিঘা ধান কাটি কেনে মাথাত লৈ আচলতে ঠেকচা মাৰি থৈছিল তোমাৰতো ভাতি ধান কটাটো আমাৰ আটাহঁতে আৰু খেলি মাংস খাইছিল আৰু বজাৰত যাব ভাল মাংস পালে আৰু 5 কেজি কিনি লৈছিল সেনেকে খাইছিল তোমাৰ কি খাইছে কথা কবা আছে